পূজা হৈ গ'ল নেকি এইফালে পূজা হৈ গ'ল বোলে লাজ পাইছে আৰু গুড মৰ্ণিং সকলোকে এতিয়া আছোঁ মই বৰ্তমান বগানত সেইদিনা আপোনালোকক দেখুৱাইছিলোঁ আমাৰ কঁঠালপুখুৰী ৰেলৱে ষ্টেচনৰ পিছপিনে যিটো শিৱ মন্দিৰ সেইদিনা আপোনালোকক দেখাইছিলোঁ আজি যিহেতু মোৰ গাঁৱৰে ভণ্টি কেইজনীমানে কল কৰিছে ৰাতিপুৱা মন্দিৰত আনি দিব লাগে যিহেতু মই টমটম চলাওঁ সকলোৱে জানে তো এতিয়া আছোঁ বৰ্তমান মই বগান শিৱ মন্দিৰত ব'লক আপোনালোকক দেখুৱাওঁ বগান শিৱ মন্দিৰ কেনেকুৱা ব'লক ভিডিঅ'খন চাই থাকিব স্কিপ নকৰিব আৰু এয়া হৈ গ'ল গেট একদম ধুনীয়া ফিল্ড এখন আছে তো ওচৰতে মই মোৰ বাচন্তিখন পাৰ্ক কৰি দিছোঁ চাব পাৰে চাওক গাইছ কি ধুনীয়া মন্দিৰ চাব পাৰে আপোনালোকে চাওক কি ধুনীয়া গাইছ আহিব আপোনালোকে সকলোৱে এইটো হৈ গ'ল আমাৰ বগান দলুহাট বগানত এইটো মন্দিৰ আৰু আপোনালোকে আহিয়ে ইয়াতে ধুনীয়াকৈ পানীৰ ব্যৱস্থা কৰি দিছে পানী টেপ লগাই দিছে ইয়াতে আপোনালোকে ধুনীয়াকৈ হাত ভৰি ধুই ল'ব পাৰিব আৰু এনেকৈ আপোনালোকে সোমাই যাব এয়া হৈ গ'ল মন্দিৰ আপোনালোকে চাব পাৰে মই এতিয়া বৰ্তমান ভিতৰত নোসোমাওঁ মই জুম কৰি আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ গাইছ চব মানুহে পানী ঢালি আছে কি ধুনীয়া ভিতৰত ফেনৰ ব্যৱস্থা কৰি দিছে ভাল লাগিছে আৰু ওচৰতে পাব একদম হাৰিয়ালি বগান চক একেবাৰে কাষতে লাগি আছে বগান চক কি ধুনীয়া তো গাইছ ইয়াতে আহিব একদম নিজন ধুনীয়া ভাল লাগে একদম মন্দিৰ গাইছ এনেকুৱা জেগাতে মন্দিৰ হ'ব লাগে ভাল লাগে এফালে আপোনাৰ মন্দিৰৰ পৰা ওলাই গ'লে হাৰিয়ালি বগান চাহ বগান এইটো একে মনোমোহা দৃশ্য দেখিলে ধুনীয়া লাগি যায় একদম আপোনাৰ মন জোৰাই যাব গাইছ আপোনালোকে চাব পাৰে এয়া হৈ গ'ল আমাৰ বগানৰ মন্দিৰ আহিব সকলোৱে এয়া মন্দিৰ আপোনালোকক বেক চাইড দেখুৱাইছোঁ আপোনালোকক চাব পাৰে এয়া মন্দিৰৰ বেক চাইড আৰু লগতে লাগি আছে আপোনালোকে চাব পাৰে এয়া হৈ গ'ল দলুহাটী এইটো ফেক্টৰী এইটো হৈ গ'ল এইটো হ'ল চাহ ফেক্টৰী আপোনালোকে চাব পাৰে ইয়াতে চাহ বনায় চাহপাত ইয়াতে বনায় এইটো ফেক্টৰী আৰু গাইছ আপোনালোকে চাব পাৰে লগতে এইটো দেখাইছোঁ আপোনালোকক চাওক এইটো হৈ গ'ল আপোনাৰ প্ৰস্ৰাৱগাৰ যিহেতু এতিয়া বগানৰ মাজত আছে বুলি আপোনালোকে চাওক কি ধুনীয়াকৈ ইয়াত পেইণ্ট কৰিছে চাওক আপোনালোকে ধৰিবই নোৱাৰে মই প্ৰথমে ধৰি পোৱা নাই এইটো প্ৰস্ৰাৱগাৰ বুলি তাৰপাছত দেখাতে গম পাইছোঁ আপোনালোকে চাওক কি ধুনীয়াকৈ চাহ গছৰ মাজত আছে বুলি একদম ধুনীয়াকৈ চাহ পেইণ্টিং কৰি দিছে চাহপাতৰ পেইণ্টিং কৰি দিছে কি ধুনীয়াকৈ মানুহ উঠাই আছে চাহপাত চব আপোনালোকে চাব পাৰে মই লৈ আনিছিলোঁ এইকেইজনীক লৈ আনিছিলোঁ আৰু দুজনী আছে ইয়াৰ ভিতৰত পূজা হৈ গ'ল নেকি এইফালে পূজা হৈ গ'ল বোলে লাজ পাইছে আৰু দুজনী আছে এইফালে চাব পাৰে তাৰ প্ৰায় পূজা হৈ গ'ল এতিয়া ওলাব পাৰি আমি চ' গাইছ চাওক আপোনালোকে গেটৰ পৰা ওলাই গ'লেও কি ধুনীয়া বগান দুয়ো চাইডে বগান এইফালেও বগান এইফালেও বগান আৰু মাজৰ ফালে ৰাস্তা কি ধুনীয়া লাগিছে গাইছ আপোনালোকে আহিব সকলোৱে এইখন মন্দিৰ আপোনালোকে ভিজিট কৰিব বহুত ধুনীয়া বহুত ভাল লাগিব আপোনালোকৰ চাওক গাইছ যিসকলে ধৰক কিছুমান মানুহৰ প্ৰব্লেম থাকে সকলোৰেতো ইচ্ছা থাকে যে গৈ দূৰত মন্দিৰত গৈ আমি পানী ঢালিম কিন্তু সকলোৱেতো নোৱাৰে কিছুমান শাৰীৰিকভাৱে অসুস্থ থাকে কিছুমানৰ প্ৰব্লেম থাকে যাবলৈ ওচৰতে আহিব আমাৰ এয়া হৈ গ'ল বগান মন্দিৰ ইয়াত আহিব আপোনালোকে আৰু আপোনাৰ ষ্টেচনৰ পিছপিনে মই সেইদিনা আপোনালোকক অলৰেডি দেখাইছিলোঁ তাতো যাব পাৰে ধুনীয়া মন্দিৰ বুলিলে মানে কি গাইছ মন্দিৰ একেই চ' গাইছ আজিৰ ভিডিঅ' কেনেকৈ পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু কোনে কোনে চিনি পোৱা নাছিলে আপোনালোকে শিৱ মন্দিৰ আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব তো আজিৰ ভিডিঅ' ইমানতে টাটা বাই বাই লাভ ইউ